সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰ জিলাৰ সালাকাটি ৰাজ্যিক চিকিৎসালয় প্ৰাংগণত স্বচ্ছতা অভিযান অনুষ্ঠিত কৰা হয়। ৰবিবাৰ দিনা 1 অক্টোবৰত ৰাতিপুৱা 10 বজাৰ পৰা 11 বজালৈ কোকৰাঝাৰ জিলাৰ সালাকাটি ৰাজ্যিক চিকিৎসালয় পৰিচালনা সমিতিৰ উদ্যোগত তথা চিকিৎসালয় চিকিৎসক আৰু কৰ্মচাৰীসকলে স্বচ্ছতা অভিযান অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি মহৎ বসুমতাৰী, ডাক্তাৰ ফৰদিন খানকে ধৰি পৰিচালনা সমিতিৰ সদস্যসকলেও অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। ठीक है ना? इरादा कर लिया हमने स्वच्छ भारत का इरादा, इरादा कर लिया हमने देश से अपने ये वादा कर लिया हमने। स्वच्छ भारत का इरादा कर लिया हमने, देश से अपने ये वादा कर लिया हमने। स्वच्छ भारत का इरादा, इरादा कर लिया हमने देश से अपने ये वादा कर लिया हमने। हमसे निकलेगी स्वच्छता की एक नदी, चल 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 कल 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 एक धुली सी जिंदगी। स्वच्छता की जोत लेकर घर घर जा